নমস্কাৰ বন্ধুসকল, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল। আমি এইকেইদিন আলোচনা কৰি আছোঁ মৌলিক অধিকাৰ, মৌলিক কৰ্তব্য, নিৰ্দেশাত্মক নীতিৰ বিষয়ে। যোৱা ভিডিঅ'টোত আমি আলোচনা কৰিলোঁ স্পেচিয়েলি আৰ্টিকল 14ৰ ওপৰত। অফক'ৰ্ছ এইটো ভিডিঅ' নিশ্চয় আৰ্টিকল 15ৰ ওপৰতে হ'ব। আপোনালোকে নিশ্চয় গেছ কৰি পাইছে যে এইটো ভিডিঅ' আৰ্টিকল 15ৰ ওপৰতে হ'ব। তো কেছটো একদম কাৰেক্ট কেছ, আৰ্টিকল 15ৰ ওপৰতে হ'ব এই ভিডিঅ'টো। গতিকে ব'লক অলপমানো টাইম ৱেষ্ট নকৰি আৰম্ভ কৰোঁ। ব'লক। তো বন্ধুসকল, আৰ্টিকল 15 কয় যে প্ৰথমতে জাতি, বৰ্ণ, ধৰ্ম, লিংগ আৰু জন্মস্থান এই পাঁচটাৰ ওপৰত ভিত্তি কৰি কোনো মানুহকে বৈষম্য আচৰণ কৰিবলৈ নোৱাৰিব। কিন্তু আমি ইতিমধ্যে পাইছোঁ আৰ্টিকল 14ত যে সৰ্বাধিক জনকল্যাণ সাধন কৰিবৰ বাবে আৰু জনস্বাৰ্থৰ বাবে মানুহক বিভাজন কৰাৰ প্ৰয়োজন আছে। তো ইয়াতেতো ক'লে যে আমি কোনো ধৰণৰ বৈষম্য নকৰিম। আনহাতে আমি আৰ্টিকল 14ত পাইছোঁ যে জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ হ'লে বিভাজনৰ প্ৰয়োজনীয়তা আছে। তেতিয়াহ'লে এতিয়া কি হ'ব? আচলতে আৰ্টিকল 15 কয় যে কোনো ধৰণৰ বৈষম্য জাতি, বৰ্ণ, ধৰ্ম, লিংগ, জন্মস্থানৰ ওপৰত কেতিয়াও ভেলিড নহ'ব। কিন্তু কোনো এটা ভাল উদ্দেশ্যৰ বাবে যদিহে বিভাজন অনা হয় তেতিয়াহ'লে ইয়াক কিন্তু বাধা নিদিয়ে আৰ্টিকল 15। যেনে ধৰি লওক নাৰ্ছ আৰু এয়াৰ হোষ্টেছৰ জবৰ বাবে মহিলাসকলক প্ৰিফাৰ কৰে, আনহাতে ষ্টীল ইণ্ডাষ্ট্ৰী বা হেভি কোনো কামৰ বাবে মেইলসকলক প্ৰিফাৰ কৰে। ইয়াতে বৈষম্য কৰিবৰ বাবে কিন্তু ষ্টেটক কেতিয়াও আৰ্টিকল 15 মানা নকৰে। অৰ্থাৎ এনেকুৱা ধৰণৰ বিভাজন যিয়ে নেকি সমাজত সুস্থিৰতা বৰ্তাই ৰাখে আৰু সমাজৰ প্ৰতি হাৰ্ম নকৰে বা কোনো শ্ৰেণীৰ মানুহৰ প্ৰতি ক্ষতি নকৰে, তেনেকুৱা ধৰণৰ বিভাজন বা তেনেকুৱা ধৰণৰ বৈষম্যক কিন্তু আৰ্টিকল 15 কেতিয়াও মানা নকৰে। এতিয়া আহক আৰ্টিকল 15ৰ ক্লজৰ বিষয়ে আলোচনা কৰোঁ। আৰ্টিকল 15ৰ প্ৰথমটো ক্লজ 1 কয় যে ষ্টেট মিন্স আমাৰ দেশ ব্যৱস্থাই বা চৰকাৰ ব্যৱস্থাই কেতিয়াও জনসাধাৰণক জাতি, বৰ্ণ, ধৰ্ম, লিংগ আৰু জন্মস্থানৰ ওপৰত ভিত্তি কৰি কেতিয়াও বৈষম্য আচৰণ নকৰিব। মানে ইয়াত চৰকাৰে বৈষম্য আচৰণ নকৰা মানে এইটো বুজায় যে চৰকাৰে যেতিয়া কোনো বস্তু প্ৰভাইড কৰে, যেতিয়া আমি চাউল পাওঁ, আঁঠুৱা পাওঁ, কম্বল পাওঁ, তেতিয়া কোনো জাতি, বৰ্ণ, ধৰ্মৰ ওপৰত ভিত্তি কৰি বৈষম্য আচৰণ নকৰে। দ্বিতীয়তে কয় যে ষ্টেট প্লাছ চিটিজেন মানে দেশ প্লাছ নাগৰিক, মানে দেশৰ লগতে আমি জনসাধাৰণেও জাতি, বৰ্ণ, ধৰ্ম, লিংগ আৰু জন্মস্থান ওপৰত ভিত্তি কৰি আমি কেতিয়াও কাকো বৈষম্য আচৰণ কৰিব নালাগে। মানে আমি জনসাধাৰণ মানে আপুনি মই নাগৰিকসকলেও আন মানুহক জাতি, বৰ্ণ, ধৰ্ম, লিংগ আৰু জন্মস্থানৰ ওপৰত ভিত্তি কৰি আমি কেতিয়াও বৈষম্য আচৰণ নকৰিম বা তেওঁলোকক বিভেদ আচৰণ আমি কেতিয়াও নকৰিবৰ কাৰণে কৈ থৈ দিছে আৰ্টিকল 15। ইয়াৰ পাছত ইম্পৰ্টেণ্ট যিটো ক্লজ হৈছে সেইটো হৈছে ক্লজ 3 আৰ্টিকল 15ৰ। ই কৈছে যে চিলড্ৰেন প্লাছ উইমেন, শিশু আৰু মহিলাৰ বাবে স্পেচিয়েল আঁচনি কৰাৰ কথা কয় ক্লজ 3। ক্লজ 3 ষ্টেটৰ হাতত এইখিনি ক্ষমতা দি থৈ দিছে যাতে ওমেন আৰু চিলড্ৰেনৰ কাৰণে যাতে বিশেষ প্ৰভিজন বনাবলৈ পাৰে। তাৰ কাৰণে আৰ্টিকল 15 ক্লজ 3ৰ জৰিয়তে ক্ষমতা দি থৈ দিয়া হৈছে চৰকাৰৰ হাতত। মানে মহিলাসকলৰ বাবে বা শিশুসকলৰ বাবে বিশেষ আঁচনি নিৰ্মাণ কৰিব পাৰে চৰকাৰে। এতিয়া আমি অলৰেডি পালোঁ যে বৈষম্য জন্মস্থান, জাতি, বৰ্ণ, ধৰ্ম, লিংগৰ ওপৰত কৰা যিকোনো ধৰণৰ বৈষম্যক নকৰিবৰ বাবে কৈ থৈ দিছে আৰ্টিকল 15। আৰু ইয়াত কৈছে যে ওমেন আৰু চিলড্ৰেনৰ কাৰণে বিশেষ প্ৰভিজন কৰিব পাৰে চৰকাৰক, সেইখিনি ক্ষমতা দি থৈ দিছে। ইয়াৰ জৰিয়তে কি বুজাব বিচাৰিছে চৰকাৰে? মানে কথাটো হ'ল ডিষ্টিংশ্যন বা বৈষম্য পজিটিভ ডিষ্টিংশ্যনো থাকে। মানে যদিহে কোনো এটা ছেকশ্যনৰ মানুহক স্বাৰ্থ সুৰক্ষিত কৰিবলৈ বা তেওঁলোকৰ উদ্গতি বা আপলিফমেণ্টৰ কাৰণে যদিহে কিবা এটা স্পেচিয়েল প্ৰভিজন লোৱা হয় বা স্পেচিয়েল আঁচনি লোৱা হয়, তেতিয়াহ'লে তাক ডিষ্টিংশ্যন বুলি মানা নহ'ব, কাৰণ ইয়াৰ আৰু লুকাই আছে এটা ৰিজনেবল ফেক্টৰ। সেইবাবে ষ্টেটৰ হাতত এইটো ক্ষমতা দি থৈ দিছে যে মহিলা আৰু শিশুসকলৰ বাবে যাতে বিশেষ প্ৰভিজন আনিবলৈ পাৰে। ইয়াৰ ভাল এক্সাম্পল হৈছে চাইল্ড লেবাৰ প্ৰহিবিশ্যন এক্ট, মানে যাৰ জৰিয়তে শিশু শ্ৰমিক বন্ধ কৰা হৈছে আৰু শিশু শ্ৰমিক যিয়ে কৰিব তাক দণ্ডনীয় হিচাপে বিবেচনা কৰা হ'ব। এতিয়া আহিল ক্লজ 4। ক্লজ 4 কয় যে SC, BC মানে ছ'চিয়েলি এণ্ড এডুকেশ্যনেলি বেকৱাৰ্ড ক্লাছেছ, SC, STৰ কাৰণে ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থাৰ কথা কয়। মানে আমাৰ সমাজৰ যিমানবোৰ সামাজিক আৰু শিক্ষাগতভাৱে পিছপৰি থকা শ্ৰেণী মানুহ আছে, সেই শ্ৰেণী মানুহসকলৰ বাবে ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থাৰ কথা কয়। আৰু ক্লজ 5 এগেইন SC, BC আৰু SC, STৰ বাবে পুনৰ ৰিজাৰ্ভেশ্যনৰ কথা কয়।
কিন্তু এই ৰিজাৰ্ভেশ্যনটো কেৱল শিক্ষাগত ক্ষেত্ৰতহে ৰিজাৰ্ভেশ্যনৰ কথা কয় মানে শিক্ষানুষ্ঠান ইত্যাদিৰ বাবে এই লোকসকলৰ বাবে ৰিজাৰ্ভেশ্যনৰ কথা কয় 5 নম্বৰ ক্লজটোৱে গতিকে বন্ধুসকল এয়া আছিল আৰ্টিকল 15 অতি সহজ ভাষাত আৰু অতি সৰল ভাষাত আপোনালোক সকলোকে বুজাবলৈ যত্ন কৰিলোঁ আৰ্টিকল 15 এনো কি কয় আশা কৰোঁ আপোনালোকৰ জানি ভাল লাগিল আগলৈও এনেকুৱাই ধৰণৰ ইনফৰমেশ্যন পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব পুনৰ অতি সোনকালে লগ পাম আজিলৈকে ইমানতে এৰিছোঁ শুভৰাত্ৰি